কাপোৰ কিনিবলৈ গৈ জাষ্ট মই মাৰ খাই আহিলোঁ দোকানীৰ পৰা। জীয়েকৰ নাম ৰূপা আছিল আৰু মই দোকানীজনীক কৈছিলোঁ যে ৰূপাৰ জাঙিয়া আছে যদি এটা দিয়কচোন। ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो সেন্দুৰ দেখি ভয় নাখাবা বন্ধু, কাৰণ লাইচেন্স থকা বন্ধুকো কেতিয়াবা চুৰ হৈ যায়। समझ रहे हो आप समझ रहे हो मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। বিবাহ কি তাকে জানিবলৈ এজন বিজ্ঞানীয়ে বিয়া পাতিলে। পিছত গম পালোঁ যে সেই বিজ্ঞানীজনীও পাহৰি গ'ল বিজ্ঞান মানে কি। কইনা বিয়া ঘৰৰ কাৰ্ডত লিখা আছিল যে মদ্যপান কৰি বিয়ালৈ যাতে কোনো নাহে। পিছত গম পালে যে বিয়ালৈ দৰাও নাহিলে। এজনী বোৱাৰী COVID-19 পজিটিভ ওলালে। তাৰ পাছত গাঁৱৰ 10টামান ল'ৰাই নিজ ইচ্ছামতে কোৱাৰেণ্টাইন হৈ দিছে। समझ रहे हो आप समझ रहे हो টেলেণ্টৰ কথানো কিনো ক'ম, অসমৰ ল'ৰাই বাইকখন ল'ৰাই কৈ দিব পাৰে বাইক আৰু কিমান দূৰ চলিব। कैसा लगा मेरा मजाक